আইনুমাক আজি হৰিকান্ত মাষ্টৰক লগ পাইছিলোঁ যে সেই যে হেডমাষ্টৰটো আইনুহঁতৰ সিহঁতৰ বোলে মোবাইলতে পঢ়াব বোলে আজিৰ পৰা মোবাইলটো দি দিব দিছে সিহঁতৰ পুতেকে আহি বোলে এইবোৰ নেট নে কি বোলে খুলি দিব আৰু অলপ পিছত আহিব ইহঁতৰ দুজনীক কৈ দিবা কেনেকৈ পঢ়িবনো আমাৰ ইমান সৰু মোবাইলটো গাঁওবুঢ়াহঁতৰ ল'ৰা ছোৱালীকেইটা পঢ়াই আকৌ সিহঁতৰ মোবাইলটো ডাঙৰ একেবাৰে লোভ বিস্কুটৰ নিচিনা ইমান ডাঙৰ মোবাইল মানে অকণমানি মোবাইলটোত কেনেকৈ দুজনী ল'ৰাই পঢ়িব এই হ'বচোন হেডমাষ্টৰ পুতেক আহিব নহয় চব ঠিক কৰি দিব চিন্তা নকৰিবা সিহঁতৰ কথাটো কৈ দিবা ইহঁত দুজনী ক'ত গ'ল বাৰু আছে দুইজনী বিচনাতে কিবা পঢ়ি আছে আইনু আজি তহঁতৰ মোবাইলতে পঢ়াব বোলে দেই হেডমাষ্টৰ পুতেকে আহিব মোবাইলটোত কিবা নেট নেকি ঠিক কৰি দিবহি তহঁতি ঘৰতে থাকিবি আইনু আমাক আজি বোলে ঘৰত থাকি পঢ়াব বোলে মিছেতে জোনালী মেমে আমাক অসমীয়া পাব কিমান মজা লাগিব মইতো লেচনখিনি পঢ়িয়ে থৈছোঁ আগতে উত্তৰ দিম এই মোৰো কি গোটেই অংকবোৰ মই কৰি থৈ দিছোঁ নহয় চবেই জানো মই চব নিয়তাৰ মুখস্থ আছে মোৰ বৰা চাই সুধিলে মই আগতে অংককেইটা পাতিম আৰু ফটো মাৰি দিয়ে পঠিয়াম কিন্তু আমাৰ যে সৰু মোবাইলটো আমি দুজনী কেনেকৈ ক্লাছ কৰিম এটা মোবাইলত মোৰ ভাবি আচৰিত লাগিছে কি বা কৰে কি বা হ'ব এই আমাৰ হেডমাষ্টৰ পুতেক আহিব নহয় আমাক শিকাই দিব নহয় এটা মোবাইলতো কৰিব পাৰিম আমি নহয়ো তই পঢ় 5ত মই পঢ়ো 6ত কেনেকৈ হ'ব ৰ দেখা যাব এইটো মোবাইলটো মাষ্টৰ পুতেকে নেট আনি দিলে কিবা গ্ৰুপ নে কি তাত নামো ভৰাই দিলে 6টা বজাৰ পৰা 5ৰখিনি হ'ব 6:30 পৰা 6ৰখিনি হ'ব 5টা বাজিলেই মোবাইলটো দে মোক ক্লাছ হ'বই এতিয়া কোনজনী মেমে বা কোনটো ছাৰে আহে কিবা পঢ়ায় মোবাইলটো দে ল পাই কি হ'ল একো নোলাই যে গোলকে ঘূৰি আছে কিবা অকল একো নোলাই নেট নাই কিজানি আমাৰ সৰু মোবাইল নহ'লে ইয়াত টাৱাৰ নাই ইমান দিনৰ মই ক্লাছ কৰিম বুলি ভাবিছিলোঁ প্ৰথম দিনাই এনেকুৱা হ'ল শুনিছানে ছোৱালীকেইজনী ইমান কান্দিছে আজি ইমান দিনৰ মূৰত ঘৰতে পঢ়িম বুলি আশা কৰিছিলে মোবাইলটোত নেট নে কি সেইটো নাই ঘূৰি আছে বোলে কিবা গোলকে এটা পঢ়িব নাপালে নহয় হৈ পায় ছোৱালীকেইজনী বৰ আশা কৰিছিলে কি কৰিবা ডাঙৰ মোবাইল এটা লওঁ বুলিও নোৱাৰোঁ এতিয়া এই লকডাউনৰ সময়ত বেপাৰ বাণিজ্যও নাই ক'ৰ পৰা নতুন মোবাইল এটা ল'ম এতিয়া ঘৰতে সেনেকৈ পঢ়ক দে কিতাপখিনি পালে যেতিয়া যদি পৰীক্ষা পাতে কি হ'ব এতিয়া কি কৰিম আৰু উপায় নাই বাপেকটো হৈ কেনে এইকণ সুবিধা কৰিব পৰা নাই চব এই লকডাউনৰ কাৰণে হ'ল আজি স্কুল যোৱাহেঁতেন স্কুলত শিক্ষা পালেহেঁতেন লগৰ ল'ৰা ছোৱালী লগ পালেহেঁতেন অলপ ফূৰ্তি কৰিলেহেঁতেন এতিয়া ঘৰতে সোমাই দুজনী কি কৰিব আৰু সেই কিতাপ সোপাকে পঢ়ি থাকক দে হ'ব দিয়া সিহঁতৰ পচন্দ আজি কিবা এটা বনাই দিম খাই বৈ হৈ থাকক দে কাইলৈ দেখা যাওক নেট আহেই বা হ'ব দে